মই আছোঁ জৰোডা কেলা বুলি এখন ঠাই, এইখন নিউ দিল্লীত হয়। আৰু মই আজি চাব যাম অক্ষৰধাম টেম্পল। অক্ষৰধাম টেম্পললৈ যাব লাগিলে প্ৰথমতে মেট্ৰ' ষ্টেচনত উঠিব লাগিব। কালি যিটো ভিডিঅ' চালে আপোনালোকক বাছৰ জাৰ্নি দেখাইছিলোঁ, আজি আপোনালোকক দেখুৱাম মই মেট্ৰ'ৰে কেনেকৈ যাব পাৰি। এতিয়া দিল্লী গেট বুলি এটা গেট আছে, তাতে এটা মেট্ৰ' ষ্টেচন আছে, তাৰ পৰা মই যাম অক্ষৰধাম টেম্পল। এতিয়া চাই থাকক, ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। কেনেকুৱা কি অভিজ্ঞতা হয় মোৰ লগতে আপোনালোকক মই দেখুৱাই আছোঁ গোটেইখিনি। এই ৰিক্সাত 30 টকা লয় মই থকা জেগাৰ পৰা মেট্ৰ' ষ্টেচনটোলৈ। চ' অকলে ঘূৰি এটা মজা আছে। মোৰ লগৰবিলাকে কৈ থাকে আমিও যাওঁ লগত, মই কিন্তু সিহঁতক লগত লৈ নাহোঁ। কাৰণ মানুহটোৰ প্ৰতি মনটোত, ধানটোৰ প্ৰতি কণটো, চবৰে মনবিলাক বেলেগ বেলেগ। ৰ'ব 3খন মেট্ৰ' সলাব লাগিব, অলপ দূৰ আছে, 60 টকা লৈছে। চাওক, আমি শুনি আছিলোঁ বহুত ক্লিন বুলি, সিমান ক্লিনো নহয়। চাওক পখৰা মখৰা, ইয়াত লিখা আছে গাজিয়াবাদ, নয়ডা, অক্ষৰধাম। ইয়াৰ পৰা দেখাই দিছোঁ মই, এইটো অক্ষৰধাম টেম্পল। দূৰৰ পৰা চাওক, অনুমান কৰিব পাৰিছে চাগৈ আপোনালোকে, বহুত ডাঙৰ। এই গ্ৰাউণ্ডখনত চাগে গাড়ীবিলাক পাৰ্কিং কৰা হয়। আজি বন্ধ আছে বোলে, মই শুনিলোঁ সোমবাৰে বন্ধ থাকে। ইয়াত অহাৰ পাছত মই গম পালোঁ, এতিয়া লিখাই আছে চাইনবোৰ্ডখনত অক্ষৰধাম টেম্পল। মই দুখিত আপোনালোকক গৈ দেখুৱাব নোৱাৰিলোঁ, কিন্তু বাহিৰৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। পিছত যদি পাৰোঁ মই ভিতৰলৈ গৈ দেখাবলৈ চেষ্টা কৰিম। ওপৰত মেট্ৰ' আৰু কাষত এই ৰাস্তাটো, আৰু সন্মুখত মোৰ অক্ষৰধাম টেম্পল। আৰু ইয়াৰ ওচৰতে আছে যমুনা নদীটো। মই আহোঁতে যমুনা নদী পাৰ হৈ আহিছোঁ। যমুনা নদীৰ ওপৰেৰে আহে মেট্ৰ'। মই মেট্ৰ'ত 1.5-2 ঘণ্টা ৰাস্তা অতিক্ৰম কৰি আহি অৱশেষত পালোঁ অক্ষৰধাম টেম্পল। কিন্তু অক্ষৰধাম টেম্পলটো আজি সোমবাৰ, মনডে কাৰণে বন্ধ আছে বুলি ক'লে। দুখিত আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, কথা নাই। আৰু যদি মই চেষ্টা কৰিম, আকৌ যদি আহিব পাৰোঁ আপোনালোকক ভিতৰত সোমাই দেখুৱাম। তথাপিতো আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। অক্ষৰধাম টেম্পল নিউ দিল্লীৰ চবতকৈ ফেমাছ ঠাই, চাবলগীয়া ঠাই। গোটেইখিনি দেখুৱালোঁ। এতিয়া মই বন্ধু এজনক লগাল পালোঁ। इनका नाम है सबीर। कैसे हो सबीर? ठीक हो ना? हाँ, ये सबीर यूपी का है और अक्षरधाम का नज़दीकी मिल गया। सबीर को दोस्त में फ़ोन नंबर ले लिया और फ़ोटो खींच लिया, और सबीर का कभी कभी फ़ोन करना हुआ है। ओके ओके, ठीक है। और बहुत ही अच्छा लगा है, मैं थोड़ा सा हिंदी बोल दिया। अभी इस वीडियो को अभी ख़त्म करता हूँ। थैंक यू फॉर वॉचिंग। बाय 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 बाय। हाँ, मेट्रो स्टेशनर पर देखा दी अक्षरधाम टेम्पल दूर पर। अक्षरधाम टेम्पलर ओसरते मेट्रो स्टेशन अक्षरधाम।